নমস্কাৰ হেল্ল' বিগিনাৰ চেনেললৈ পুনৰ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আপোনালোকৰ কাৰণে পুনৰ এটি ভাল খবৰ, নাবাৰ্ডাৰ ফালৰ পৰা আপোনালোকৰ পুনৰ কিছুমান পদ আপোনালোকৰ কাৰণে মুকলি কৰি দিয়া হৈছে। আৰু ইয়াৰ আপোনালোকে যিটো শিক্ষাগত অৰ্হতা মাত্ৰ 10 পাছ কৰিলে আপোনালোকে এই পদত এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ গোটেইখিনি কথা আপোনালোকক এই ভিডিঅ'টোৰ দ্বাৰাই মই আপোনালোকক সকলোখিনি কথাই বুজাই দিম। তাৰ আগতে যদি প্ৰথমবাৰ আপোনালোকে আমাৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে চেনেলটো লাইক কৰি পেলাই ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। তো বলক এতিয়া বেছি দেৰি নকৰোঁ, আমি আগবাঢ়োঁ যে আমাৰ এডভাৰটাইজমেণ্টখনত আমাৰ কি কথা উল্লেখ কৰা আছে। আপোনালোকে যদি ইয়াতে লক্ষ্য কৰে, এই পষ্টসমূহ গোটেইসমূহ আপোনালোকৰ নাবাৰ্ডাৰ ফালৰ পৰা মুকলি কৰি দিয়া হৈছে। আৰু ইয়াতে আপোনালোকৰ যিটো লাষ্ট ডেট এপ্লাই কৰিছে সেইটো আপোনালোকৰ 21/10/2024 মানে অক্টোবৰ মাহৰ 21 তাৰিখে আপোনালোকৰ ইয়াতে এইটো লাষ্ট ডেট থাকিব। আৰু ইয়াৰ যিখন আপোনালোকৰ নটিফিকেশ্যন পাব্লিছ কৰি দিয়া হৈছে এখন আপোনালোকৰ নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰাল ডেভেলপমেণ্ট, যাৰ শ্বৰ্ট ফৰ্মত আমি নাবাৰ্ডা বুলি কওঁ। আৰু ইয়াৰ গোটেইখিনি ভেকেঞ্চি আপোনালোকৰ গ্ৰুপ চি ভেকেঞ্চি হয়, ঠিক আছে। আৰু ইয়াতে আপোনালোকৰ কেটেগৰী ৱাইজ তলত ভেকেঞ্চিসমূহ আপোনালোকৰ দিয়া আছে, য'ত আপোনালোকৰ আনৰিজাৰ্ভ মানে জেনেৰেলৰ কাৰণে 54টা পোষ্ট, আৰু যিটো SC কেটেগৰী আছে SCৰ কাৰণে আপোনালোকৰ 4টা পোষ্ট, আৰু ST যিসকল আছে STৰ কাৰণে 12টা পোষ্ট, আৰু OBC যিসকল আছে OBCৰ কাৰণে 28টা পোষ্ট, এণ্ড প্লাছ EWS যিসকল আছে EWSৰ কাৰণে আপোনালোকৰ 10টা পোষ্ট দিয়া আছে। তাৰপিছত যদি আপোনালোকে কণ্ট্ৰলত লক্ষ্য কৰে, আপোনালোকৰ টোটেল পোষ্ট আছে 102টা। আৰু ইয়াৰ যিহেতু আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, আপোনালোকে যদি এটা চিম্পলি 10 পাছ কৰে তেনেহ'লে বা আপোনালোকে এটা পদত এপ্লাই কৰিব পাৰিব, বা মেট্ৰিক পাছ কৰিলে আপোনালোকে এই পদত এপ্লাই কৰিব পাৰিব। তাৰ লগতে এটা ইম্পৰ্টেণ্ট নোট আপোনালোকৰ 2 নম্বৰতে দি দিয়া হৈছে যে আপোনালোকে যিজন কেণ্ডিডেট হয় আপোনালোকৰ কি থাকিব লাগিব যে ডমিচিয়েল চাৰ্টিফিকেট থাকিব লাগিব। আপোনালোকৰ যিখন ষ্টেট বা ইউনিয়ন টেৰিটৰী আপুনি য'ৰেই নহওক কিয় তাতে আপোনালোকে পাৰ্মানেণ্ট ডমিচিয়েল চাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব, তেনেহ'লেহে আপোনালোকে এই পদত এপ্লাই কৰিবলৈ পাৰিব। আৰু এই পদত এপ্লাই কৰিব হ'লে আপোনালোকৰ যিটো বয়সৰ সময়সীমা উল্লেখ কৰি দিয়া হৈছে যে বয়সটো আপোনালোকৰ 18 বছৰৰ পৰা হ'ব লাগিব, লগতে আপোনালোকৰ 30 বছৰৰ ভিতৰত হ'ব লাগিব, তেনেহ'লে আপোনালোকে এই পদত এপ্লাই কৰিব পাৰিব। লগতে 1/1/2024 ভিতৰত আপোনালোকৰ 18 বছৰ কমপ্লিট হোৱা হ'ব লাগিব, লগতে 1/1/2024 ভিতৰত আপোনালোকৰ 30 বছৰো কমপ্লিট হোৱা হ'ব লাগিব। তাৰপিছত যদি আপোনালোকে তলত উল্লেখ কৰে যে ইট মাষ্ট হেভ বিন বৰ্ণ দেন 2/10/1994 এণ্ড 1/10/2006, মানে আপোনালোকে 1994ত আগত জন্ম হোৱা হ'ব নালাগিব, লগতে প্লাছ 2006ৰ আপোনালোকে পিছত জন্ম হোৱা হ'ব নোৱাৰিব। তো তেনেহ'লে আপোনালোকৰ ইয়াতে ডেটটো আপোনালোকৰ নিমিলিব। তাৰপিছতে যদি আপোনালোকে অকণমান তলত লক্ষ্য কৰে আপোনালোকে দেখা পাব যে ইয়াতে যিটো আপোনালোকৰ এজ ৰিলেক্সেশ্যন দিয়া আছে, এজ ৰিলেক্সেশ্যন আপোনালোকৰ ইয়াতে কেটেগৰী ৱাইজ দিয়া আছে, যিটো আপোনালোকৰ SC এণ্ড ST সকলে 5 বছৰ পাব, OBC সকলে 3 বছৰ পাব, PWBD কেণ্ডিডেটে 10 বছৰ পাব, লগতে PWBD যদি OBC এণ্ড NCL কেণ্ডিডেট হয়, OBC হৈ যদি তেওঁলোকে যদি PWD কেণ্ডিডেট হয় তেনেহ'লে তেওঁলোকে 13 বছৰ পাব, লগতে PWBD SC এণ্ড ST মানে SC আৰু ST হৈ যদি তেখেতে মানে কাষ্ট আপোনালোকৰ SC বা ST যদি আপোনালোকে তাও PWBDত পৰে তেনেহ'লে আপোনালোকে 15 বছৰলৈ এই পদত এপ্লাই কৰিবলৈ পাৰিব। তাৰপিছতে আপোনালোকৰ এপ্লিকেশ্যন ফিজ মেনশ্যন বিল, আমি যদি অকণমান এপ্লিকেশ্যনখন তললৈ স্ক্ৰল ডাউন কৰোঁ আপোনালোকে দেখা পাব তাতে এপ্লিকেশ্যন ফিজসমূহ উল্লেখ কৰা আছে। ইয়াতে আপোনালোকে লক্ষ্য কৰিলে দেখা পাব যে যিটো এপ্লিকেশ্যন ফিজ ST, SC, PWBD এণ্ড এক্স চাৰ্ভিচমেন যিসকল আছে তেওঁলোকৰ কাৰণে মাত্ৰ 50 টকা লাগিব আপোনালোকৰ এপ্লিকেশ্যন ফিজ, এণ্ড জেনেৰেল এণ্ড OBC কেণ্ডিডেট যিসকল আছে তেওঁলোকৰ কাৰণে 500 টকা লাগিব ইয়াতে অনলাইন এপ্লিকেশ্যন ফিজ। আৰু তাৰ লগতে আপোনালোকক এই কথাটো জনাব বিচাৰিছোঁ যে ইয়াৰ আপোনালোকৰ যিটো অনলাইন এডভাৰটাইজমেণ্ট আৰু প্লাছ আপোনালোকৰ অনলাইন এপ্লাই লিংক তলত ডেছক্ৰিপশ্যন বক্সত চেক কৰাৰ লগে লগে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটো দেখা পাব। টেলিগ্ৰাম চেনেলটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে তাতে জইন হৈ পেলাই ইয়াৰ এডভাৰটাইজমেণ্টখন চাব পাৰিব। আৰু প্লাছ আপোনালোকে এপ্লাইটোতে আমাৰ টেলিগ্ৰামৰ চেনেলৰ পৰা আপোনালোকে ইয়াত গৈ পেলাই এপ্লাই কৰিবলৈ পাৰিব। তো ইমানখিনি আছিল আজি ভিডিঅ'টোলৈ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। তো আজিতে ইমানখিনিতে এৰিছোঁ, ধন্যবাদ, জয় আই অসম।